Hello everyone. সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি কাতি বিহু সকলোকে শুভেচ্ছা থাকিলে আজি এটা পনীৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ দিম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভাল পায় পনীৰ বনাবৰ কাৰণে কেৰাহীত তেল গৰম কৰি দিছোঁ তেলখিনি গৰম হোৱাৰ পাছত ইয়াত পনীৰখিনি দি দিম পনীৰখিনি একেবাৰে ফ্ৰাই কৰিব নালাগে জাষ্ট অকমান য়েলোইছ হৈ গ'লে আমি কাঢ়ি ল'ম আমাৰ পনীৰখিনি ফ্ৰাই হৈ গ'ল এতিয়া তেল গৰম হ'বলৈ দিছোঁ ইয়াৰ পাছত ইয়াত দিছোঁ পিঁয়াজ সৰু চাইজৰ পিঁয়াজ দুটা দিছোঁ আৰু আদা নহৰু গোটেইখিনি একেলগে দি দিছোঁ এইখিনি অলপমান সময় ফ্ৰাই কৰি ল'ম 1 মিনিটমান সময় ইয়াৰ পাছত ইয়াত বিলাহী দি দিম বিলাহী দিয়াৰ পাছতে ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম অকণমান সময় লৰাই ল'ম ইয়াতে দিম কাজু 6-7টামান আৰু কিচমিচ 6-7টামান ভালদৰে লৰাই ল'ম 1 মিনিটমানৰ কাৰণে লৰোৱাৰ পাছত এইখিনি বন্ধ কৰি দিম আৰু ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম ঠাণ্ডা হোৱাৰ পাছত এইখিনি গ্ৰাইণ্ড কৰি ল'ম ইয়াত এটা দালচেনি লং 3-4টামান আৰু ইলাচি 4টামান দি পেলাই গ্ৰাইণ্ড কৰি ল'ম গ্ৰাইণ্ড হোৱাৰ পাছত আকৌ 2টা জলকীয়া দি পেলাই গ্ৰাইণ্ড কৰি ল'ম এতিয়া বাচি যোৱা তেলখিনিতে এইখিনি দি দিম পেষ্টখিনি আমি আৰু অলপ সময় লৰাই ল'ম ইয়াতে দিম জিৰা পাউডাৰ অলপমান আধা চামুচমান ইয়াতে দিম তাৰপিছত চাহি গৰম মছলা আধা চামুচমান এতিয়া আমাৰ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত পানী দি দিম প্ৰথমতে 1 কাপ দি লৈছোঁ অকণমান লৰাই পেলাই আৰু 1 কাপ পানী দি দিম এয়া ধুনীয়াকৈ উতলি গৈছে আৰু পনীৰখিনি দি দিছোঁ এতিয়া আৰু মই তেলতে অলপমান হালধি দি দিছিলোঁ প্ৰথমতে এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল কাতি বিহুৰ থালিখন আজি ৰেডি হৈ গ'ল যেহেতু আমি নন ভেজ নাখাওঁ সেইকাৰণে ভেজকৈ বনালোঁ ভাজি দাইল চাটনি এনেদৰে বনালোঁ আশা কৰোঁ আজিৰ পনীৰৰ ৰেচিপিটো আপোনালোকে ভাল পালে বাই বাই থেংক ইউ